মই হৰমন বৰ্মন। দৈনন্দিন কাম কাজৰ অংগ হিচাপে অলপ বছৰত লিখিবলগীয়া হয়। লিখাটো যাতে ভুল নহয় তাৰ কাৰণে অলপ বছৰ পঢ়িবলগীয়া হয়। আৰু মই যিখিনি পঢ়িলোঁ, আচলতে মই পঢ়ি যিখিনি পাইছোঁ বা বিভিন্ন কামত দুই এজন ছাত্ৰ ছাত্ৰী লগ পাই এটা কথা অনুভৱো কৰিছোঁ যে কিছুমান সৰু সৰু কথাত ছাত্ৰ ছাত্ৰীসকলে ভুল কৰে। তাৰ ভিতৰত এটা অন্যতম বিষয় হ'ল ইংলিছ গ্ৰামাৰৰ কিছু সৰু সৰু ভুল, আৰু সেই ভুলবোৰ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ, আৰু সেইটো হ'ল ডেফিনিট আৰ্টিকুল ডি। ডিৰ ব্যৱহাৰটো সাধাৰণতে কম বেছি পৰিমাণে বেছিভাগ ছাত্ৰই স্কুলত শিকে বা পঢ়ে। তাৰ মাথো দুই এটা ভুল হ'ব পৰা সম্ভাৱ্য কথা আমি ইয়াত আলোচনা কৰিম। ডিৰ ব্যৱহাৰ ক'ত নহয়, নোহোৱাৰ ভিতৰত এটা সাবষ্টেন্স, যাক আমি আনকাউন্টেবল নাউন বুলিও ক'ব পাৰোঁ, যেনে ৱাটাৰ, গোল্ড, চিলভাৰ, টি, কফি, এই ধৰণৰ নাউনৰ আগত ডিৰ ব্যৱহাৰ নহয়। কিন্তু এই নাউনবোৰৰ যদি এটা বিশেষ অংশ, যেনে ধৰক এটা বিশেষ পাত্ৰ এটাত থকা পানী বা বিশেষ অলংকাৰত ব্যৱহাৰ কৰা এটা গোল্ড বা বিশেষ ঠাই এখনত খনন কৰি উলিওৱা গোল্ড বা চিলভাৰ, এই ধৰণৰ ব্যৱহাৰত এই নাউনৰ আগতো অৰ্থাৎ ছাবষ্টেন্সৰ আগতো ডি ব্যৱহাৰ কৰা হয়। যেনে দি water of this pond is dirty. The tea produced in Assam is of good quality. Yet water will quote, not all the water, but water, which water? Water of this pond. Tea. Which tea? That is produced in Assam. এই ধৰণৰ ব্যৱহাৰৰ ক্ষেত্ৰত ইয়াত ডি ব্যৱহাৰ কৰা হয়। কিন্তু এনেকুৱা নহয় যে ইয়াক পাৰ্টিকুলাৰলি সেই অংশটো বুজোৱাৰ কাৰণে এটা নিৰ্দিষ্ট শব্দ, নিৰ্দিষ্ট ফ্ৰেজ বা নিৰ্দিষ্ট ঠাই এখন বা তেনেকুৱা কিবা থাকিব লাগিব তেনে নহয়। কেতিয়াবা সেই বস্তুটো আমি ব্যৱহাৰৰ পৰাও বুজি পাব লাগিব। যেনে সেই তাৰ মানে ব্যৱহাৰতেই এটা নিৰ্দিষ্ট অংশ এটাক বুজাব। যেনে if you pay for the
bread I shall pay for the butter. If you pay for the bread, I shall pay for the butter. ইয়াত কিন্তু কোৱা হোৱা নাই যে কি ব্ৰেড বা কি বাটাৰ, কিন্তু আমি কি বুজি পাইছো যে এটা নিৰ্দিষ্ট ঠাইত কোনোবা দুজন বন্ধুৱে খাবলৈ লৈছে আৰু এজনে কেৱল চৰ্ত দিছে যে তুমি যদি ব্ৰেডৰ দাম দিয়া, পে ফৰ দ্য ব্ৰেড আই উইল পে ফৰ দ্য বাটাৰ। এনেকুৱা নহয় যে কৈয়ে দিব লাগিব যে ক'ৰ বাটাৰ, কি ধৰণৰ বাটাৰ। এই ধৰণৰ ইমপ্লিকেশ্যনৰ পৰা আমি বুজি পাব লাগিব। কেতিয়াবা বহুত ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে যে ইয়াততো কৈ দিয়া নাই কি বাটাৰ বা ক'ৰ ব্ৰেড, গতিকে ডি ব্যৱহাৰ নকৰে। এই ক্ষেত্ৰত আৰু ডিটো ব্যৱহাৰ নকৰিলে ভুল হ'ব। নেক্সট, ডি আৰ্টিকুলৰ অইন এটা ব্যৱহাৰিক দিশ হৈছে মিল। মিল অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত খোৱা খাদ্য, যেনে ব্ৰেকফাষ্ট, ডিনাৰ, চাপাৰ, এই ধৰণৰ। সাধাৰণতে এই মিলৰ আগত মিল নো ডেফিনিট আৰ্টিকুল ইজ ইউজ বিফোৰ এ মিল। যেনে when do you take breakfast, dinner, is at 8 p.m. এই ব্ৰেকফাষ্ট এইদৰে যেতিয়া একোটা ৰুটিন মতে খাদ্য খোৱাৰ ক্ষেত্ৰত মিলৰ আগত এই ব্ৰেকফাষ্ট বা ডিনাৰৰ আগত ডি আৰ্টিকুলৰ ব্যৱহাৰ নহয়। কিন্তু ই যেতিয়া কোনোবা এটা নিৰ্দিষ্ট অকেশ্যনত এই ডিনাৰ বা লাঞ্চ বা ব্ৰেকফাষ্ট খোৱা বুজায়, তেতিয়াহ'লে কিন্তু তাৰ আগত ডি ব্যৱহাৰ হ'ব। We enjoyed the breakfast on the Zoco day. এটা পাৰ্টিকুলাৰ দিনত আমি ব্ৰেকফাষ্ট খাইছিলোঁ আৰু আমি তাক তেতিয়া কেৱল খাদ্য হিচাপে গ্ৰহণ কৰিছিলোঁ। মানে ব্ৰেকফাষ্টটো ইটছ এ স্পেচিয়েল অকেশ্যন, not a routine breakfast, but a special occasion. Likewise, we can say that the dinner served at the hall was very tasty, was very enjoyable. The supper that we took at my friend's home on our visit was of very high quality. এই ধৰণৰ ব্যৱহাৰত একোটা মিলৰ আগতো যে মিল মানে এই ৰুটিন খাদ্যৰ আগতো ডি আৰ্টিকুল ব্যৱহাৰ হয়। নেক্সট, প্লুৰেল নাউন। প্লুৰেল নাউন
universal sense. General or universal sense of যেতিয়া প্লুৰেল মানে প্লুৰেল নাউনৰ ব্যৱহাৰৰ ক্ষেত্ৰত দি সাধাৰণতে ব্যৱহাৰ নহয় যেনে apples are grown in different countries. Books are essential for students. ইয়াতে আপলৰ আগত দি ব্যৱহাৰ নহয় বা বুকছৰ আগত দি ব্যৱহাৰ নহয় not the apples or the books but in some senses in some of the uses it is also used when কেতিয়া ব্যৱহাৰ হয় কেনে ধৰণৰ ক্ষেত্ৰত the apples on our trees are not yet ripe. The books you gave me are very useful. The books and the apples. These also used to refer all the things mentioned, but to a particular country or area. The particular country or area may not be stated. It is implied. এইটো কেৱল সেই পাৰ্টিকুলাৰ কাণ্ট্ৰি বা এৰিয়াটো সেই বাক্যটোত নিহিত থাকিব কিন্তু তাক উল্লেখ কৰা নাছে এই প্লুৰেল নাউনৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেৱল বাক্যটোত নিহিত থাকিব কিন্তু দি ব্যৱহাৰ হ'ব ফৰ এক্সাম্পল the recent hailstorm has damaged the rice gourds. Recent hailstorm has damaged the rice gourds, but the location, the country, the area of the rice gourds cultivation has not been stated here. It is only implied. We will have to suppose where the hailstorm has damaged. Where the hailstorm has damaged the rice gourd. Where did the recent hailstorm has damaged? In Assam or in Borpeta district area. So, if the area or the country is not mentioned also, the may be used. The actually maybe not maybe, the will be used. The will be used.
D will be used. Dear is gods. আজিলৈ ইমানতে সামৰণি মাৰিব খুজিছোঁ। ডিৰ ভুলকৈ ব্যৱহাৰ হ'ব পৰা আৰু আমি ব্যৱহাৰ কৰিলে ভুল হ'ব বুলি ভবা আৰু কেইটামান বিষয় আছে। ছাত্ৰ ছাত্ৰীসকলৰ ৰেছপন্সৰ ওপৰত নিৰ্ভৰ কৰি আমি পিছলৈ আৰু সেইখিনি উপস্থাপন কৰিম। ধন্যবাদ।